নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে আকৌ এটা নতুন চাকৰি খবৰ লৈ আহিছো। এইবাৰ নিযুক্তি ওলাই আছে ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকনলজি RGIPT-ত। হয়, ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকনলজিয়ে অনা টেকনিচিয়ানৰ কিছুমান পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ভিডিঅ'টো শেষলৈকে চাব। ইয়াত আমি অৰ্হতা, দৰমহা আৰু কেনেকৈ আবেদন কৰিব লাগে সকলো কথা বিস্তাৰিতভাৱে বুজাই কম। বন্ধুসকল, এই নিযুক্তি চুক্তিভিত্তিক কন্ট্ৰেকচুৱেল হ'ব, যিটো প্ৰথম অৱস্থাত এবছৰৰ বাবে হ'ব আৰু পাছলৈ প্ৰয়োজন অনুসৰি বৃদ্ধি কৰিব পাৰিব। ইয়াৰ বাবে আপোনাৰ কৰ্মস্থান হ'ব RGIPT উত্তৰ প্ৰদেশৰ আমেথি আৰু জাইছত হ'ব। ইয়াৰ ঘাইকৈ দুটা পদ মুকলি হৈছে। এটা হৈছে চুপাৰিনটেণ্ডেণ্ট অডিটৰ এটা আছে আৰু এটা টেকনিচিয়ান ফিটাৰৰ হ'ব। অডিটৰ যিটো পদ আছে তাৰ বাবে আপোনাৰ দুটা পদ খালী আছে আৰু ইয়াৰ সৰ্বাধিক বয়স হ'ব লাগিব 35 বছৰ। আৰু টেকনিচিয়ান যিটো ফিটাৰ আছে তাৰ বাবে খালী পদ আছে দুটা আৰু ইয়াৰ সৰ্বাধিক বয়স 35 বছৰে হ'ব লাগিব। আৰু অৰ্হতা আৰু ইয়াৰ অভিজ্ঞতাসমূহ আপুনি ইয়াৰ বাবে আপোনাৰ কমাৰ্চ, ফাইনেন্স আৰু একাউণ্টছৰ বিষয়ৰ অতি কমেও 55% আপোনাৰ নম্বৰ সহ মাষ্টাৰ ডিগ্ৰী আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু একেবোৰ বিষয়ত আপোনাৰ 55% নম্বৰ সহ বেচেলাৰ ডিগ্ৰী আৰু 5 বছৰৰ প্ৰাসংগিক অভিজ্ঞতা থাকিব লাগিব। অভিজ্ঞতা বিভাগ আৰু স্বায়ত্তশাসিত সংস্থা PSU বা কোনো নামী দামী প্ৰতিষ্ঠানৰ অডিট, একাউণ্টছ বা ফাইনেন্স শাখাত হোৱাটো জৰুৰী। আপোনাৰ যিটো আপুনি এক্সপিৰিয়েঞ্চ সেইটো আপুনি ভাল এটা ইনষ্টিটিউচনৰ পৰা কৰা হ'ব লাগিব। ইয়াৰ উপৰি আপুনি জেনেৰেল ফাইনেন্সিয়েল ৰুলছ 2017ত চৰকাৰী একাউণ্টিং প্ৰক্ৰিয়া, MS এক্সেল আৰু বাজেট নিয়ন্ত্ৰণৰ জ্ঞান থাকিলে অগ্ৰাধিকাৰ পাব। দ্বিতীয় পদটো হৈছে টেকনিচিয়ান ফিটাৰ। ইয়াৰ বাবে আপোনাৰ কোনো স্বীকৃতি ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা ফিটাৰ ট্ৰেডত ITI চাৰ্টিফিকেট থাকিব লাগিব। লগতে যান্ত্ৰিক কৰ্মশালা, ফিটিং এছেম্বলি আৰু মেইনটেনেন্সৰ কাম অতি কমেও 5 বছৰ ব্যৱহাৰিক অভিজ্ঞতা থাকিব লাগিব। আৰু এই দুইটা পদৰ বাবে আপোনাৰ দৰমহাটো হ'ব আপোনাৰ অডিটৰ যিটো চুপাৰিনটেণ্ডেণ্ট পদ আছে তাৰ বাবে 50,000 আপুনি দৰমহা মাহিলী পাব। তেওঁলোকৰ কাম হ'ব ইণ্টাৰনেল অডিট কৰা, বিল আৰু টেণ্ডাৰ পৰীক্ষা দি কাম কৰা। আনহাতে আপোনাৰ টেকনিচিয়ান যিটো ফিটাৰ পদ আছে তাৰ বাবে আপোনাৰ 40,000 আপুনি মান্থলি চেলাৰী পাব। তেওঁলোকে আৰু এই পদত যিসকলে নিয়োগ হ'ব তেওঁলোকে মেচিন ফিটিং কৰা, কাটিং কৰা, গ্ৰাইণ্ডিং কৰা, ড্ৰিলিং কৰা আদি কাৰ্যকৰী কামবোৰ চাব লাগিব। আৰু এই পদটো আপুনি এপ্লাই কৰিব বাবে আপোনালোকে RGIPT অফিচিয়েল ৱেবছাইটলৈ যাব আৰু তাত এপ্লাই থকা অনলাইন লিংকত আপুনি ক্লিক কৰিব। অনলাইন ফৰ্ম ফিল আপ কৰাৰ আগতে আপোনাৰ পাছপোৰ্ট চাইজ ফটো আৰু সকলো নথিপত্ৰ যেনে এডুকেশ্যনেল এক্সপিৰিয়েঞ্চ, কাষ্ট চাৰ্টিফিকেট এইবোৰ সকলো স্কেন কপি আপুনি সাজু কৰি ল'ব। তাৰপিছত ইণ্টাৰভিউ বা স্কিল টেষ্টৰ সময়ত এইবোৰ অৰিজিনেল ফটো কপি দেখাব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।